हेलो गाइस, हैप्पी इंडिपेंडेंस डे सबको मेरे तरफ से। और जय हिंद, जय भारत। सभी अच्छा से रहो। मैं अभी जाने वाला हूँ हाई सेकेंडरी स्कूल में, और वहाँ पे क्या क्या होने हो रही है मैं आप लोगों को दिखाऊंगी। तो चलिए बने रखिए वीडियो वन तक। সফলা বায়ন চাৰাংবাৰী নিবাসী তামোলপুৰ যদি উপস্থিত আছে অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু বিজেপি তামোলপুৰ জিলাৰ সম্মানীয় সভাপতি বিক্ৰম কুমাৰ দাসক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। অতি শ্ৰদ্ধাঞ্জলিৰে আমি স্মৰণ কৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰি কুকিলা গগৈ বাইদেউ এখন গামোচা আৰু এখন মানপত্ৰৰে মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলক আমি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু তামোলপুৰ জিলাখনৰ অৱস্থিত সম্মানীয় বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াৰ হাতেৰে তেখেতে সম্বৰ্ধনা গ্ৰহণ কৰিব। এয়া আপোনালোকৰ সন্মুখত তেখেতৰ ধৰ্মপত্নী অলকলতা দাস। আমি অতি শ্ৰদ্ধাৰে আমাৰ আৰক্ষী অধীক্ষক বাইদেউ হাতৰ ইয়াৰ পিছতে আমি সংগ্ৰামী মুক্তিযোদ্ধা স্বাধীনতা সংগ্ৰামী তেখেতৰ জীয়ৰী দক্ষিণ হৰিতৰা গুৰুকুল নিবাসী। ইয়াৰ পিছতে আমি সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰী মাধৱ শ্ৰেষ্ঠী, পিতা শ্ৰী ব্ৰেম বাহাদুৰ শ্ৰেষ্ঠী, গাঁও গয়াবাৰী, মহকুমা তামোলপুৰ মহাশয় ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা গ্ৰহণ কৰিব। আজিৰ বিশেষ দিনটোত আপোনাৰ মহান কৰ্ম কৰিছে, লগতে এই সমস্যাৰ মূল বন সুৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ আগৰণীয় কৰ্মৰাজিয়ে বহুতক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিছে। লগতে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা কাৰ্য শলাগ ল'বলগীয়া। সদৌ আপোনাৰ সুস্বাস্থ্য অটুট ৰখাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইতি কুকিলা গগৈ, অতিৰিক্ত আয়ুক্ত, ভাৰপ্ৰাপ্ত মহাধিপতি, তামোলপুৰ, স্থান তামোলপুৰ, দিনাংক 15 আগষ্ট 2023 চন। ইয়াৰ পিছতে আমি পুনৰ আগবাঢ়ি অনুৰোধ জনাইছোঁ তিলক বাহাদুৰ খড়কৰ ডাঙৰীয়া। তিলক বাহাদুৰ খড়কৰ ডাঙৰীয়া তেখেতকো আমি কুকিলা গগৈ বাইদেউ অতিৰিক্ত আয়ুক্ত, লগতে ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঙৰীয়া তামোলপুৰ মহকুমা প্ৰশাসন সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰী তিলক বাহাদুৰ খড়কাদেৱ, সমাধায়ক যোৱাবাৰী তামোলপুৰ মহাশয় ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা গ্ৰহণ কৰিব। আজিৰ বিশেষ দিনটোত আপোনাৰ মহান কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু IPS মণ্ডলীয় মানপত্ৰৰে মাতৃ আৰু তেখেতসকল বিশেষভাৱে নৰেশ্বৰ মাজৰে ডাঙৰীয়া। তাৰপিছত অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ মহেশ্বৰ কাকতি ডাঙৰীয়া। মহেশ্বৰ কাকতি ডাঙৰীয়া কৰিছে অবৈতনিকভাৱে আৰু অৱসৰ গ্ৰহণ কৰিছে। অতি শ্ৰদ্ধা আন্তৰিকতাৰে তামোলপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আনগৰাকী অতিথি সৰবী সৰবী তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ সমাজৰ পৰা অনুৰোধ জনাইছোঁ।
ৰাধিকা মিশ্ৰ নাগৰিকী উন্নয়ন খণ্ডৰ অন্তৰ্গত মিশ্ৰ হিচাপে নিৰ্বাচন কৰা হৈছে। ৰাধিকা বড়ো ৰাধিকা বড়ো কৃষি ক্ষেত্ৰত আগবঢ়োৱা অনুভূত ইয়াৰ পিছতে আকৌ কৃষি ক্ষেত্ৰত আগবঢ়োৱা অনুভূত অৱদানৰ বাবে পিৰা দৈমাৰী গাহৰি পালক নীলু চৰকাৰ ছাগলী পালক আৰু দুগৰাকী কৃষককে আমি এই মুহূৰ্তত মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আনগৰাকী হৈছে নীলু চৰকাৰ, তেখেতকো আমি অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সন্মানীয় হেমন্ত কুমাৰ ৰাভাৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। হিচাপে খ্যাতি অৰ্জন কৰিছে, লগতে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও অন্য অঞ্চলৰ বাবে স্বাৱলম্বীতাৰ বাট মোকলাইছে। নীলু চৰকাৰক আমি তামোলপুৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক এগৰাকী শিপিনী আৰু হস্ততাঁত বস্ত্ৰৰ উদ্যোগ এই বিচাৰত তেখেতক নিৰ্বাচন কৰা হৈছে। আন দুগৰাকী নিৰ্মাতা তেখেতকো বিজেপি স্বাস্থ্য খণ্ডৰ পৰা ববিতা বেগম, আবিদা বেগম আৰু ৰঞ্জুৰ বসুমতাৰী। এইবাৰ আমি প্ৰতিযোগীকে আমি পুৰস্কাৰ প্ৰদান কৰিবলৈ হেমন্ত কুমাৰ ৰাভাক অনুৰোধ জনাইছোঁ। সন্মানীয় MC এনে বন্ধু চিত্ৰাংকন প্ৰতিযোগিতা আন্তঃভাষাত প্ৰথম নিৰ্বাচিত স্থান মৃদুস্মিতা দাস, কেন্দ্ৰীয় বিদ্যালয় নামঘৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী। তাৰপিছতে আকৌ চিত্ৰাংকন প্ৰতিযোগিতাত স্থান প্ৰথম বৰ বালিসিংহা আঞ্চলিক ল'ৰা ছোৱালী বিদ্যালয়। দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰিছে বিশ বিশ্ববিদ্যালয় পশ্চিমবংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আৰু দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাত তেওঁ লাভ কৰিছে প্ৰথম স্থান। দ্বিতীয় স্থান লাভ কৰিছে সুস্মিতা ৰাভা। কৰলা চুৰেনক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিযোগিতাত লাভ কৰিছে প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে নয়ন ৰাভা, ৰামেশ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়। অষ্টম শ্ৰেণী বৰদৈ জিলা গাৰ্লছ ট্ৰেইনিং আশ্ৰম সুস্মিতা বড়ো। মাইনা বসুমতাৰী সুস্মিতা বড়ো বড়ো মাধ্যমৰ ৰচনা লিখা প্ৰতিযোগিতাত লাভ কৰিছে তৃতীয় স্থান। নতুন কামাণ্ডাৰ আছিল নৱ বড়ো। আমি এই মুহূৰ্তত উপস্থিত থকা আটাইকে এটা হাত চাপৰি অভিনন্দন জ্ঞাপন কৰিব অনুৰোধ জনাইছোঁ। এয়া নৱ বড়ো গ্ৰহণ কৰিছে প্ৰথম পুৰস্কাৰ তামোলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ NCC গ্ৰুপৰ হৈ নতুন কামাণ্ডাৰ হিচাপে আৰু সৰুকে আমি এই হাত চাপৰি অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। এই বিদ্যালয়ৰ হাইস্কুল তামোলপুৰৰ দ্বিতীয় স্থান লাভ কৰিছে মাৰ্চ মাষ্টৰ অংশগ্ৰহণ কৰি। ইয়াৰ লগে লগে আমাৰ তামোলপুৰ নগৰ প্ৰশাসনৰ ৰাজ্যৰ পৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে তামোলপুৰ জিলা মহকুমা প্ৰশাসনৰ হৈ সন্মানীয় অতিৰিক্ত আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত মহকুমা সভাপতি কপিলা গগৈ বাইদেউ, লগতে কপিলা ভাস্কৰ বাইদেউ, অতিৰিক্ত আয়ুক্ত তামোলপুৰ আৰু তেখেতসকলৰ সৈতে সহযোগিতা কৰিছে কামচিয়াৰী বাইদেউ, এছিষ্টেণ্ট কমিছনাৰ তামোলপুৰ। আৰু আমি ইতিহাসৰে আটাইকেইগৰাকী অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ উপস্থিত বাইদেউ।
আৰু অৱশ্যেই তেখেতসকলৰ সহায় সহযোগিতা আমি আদৰি যাবলৈ কামনা কৰিম। नमस्ते गाइस, तो मैं फाइनली आ पहुंचा घर में। तो आज का जो 15 अगस्त का इंडिपेंडेंस डे बहुत ही अच्छा चला गया और बहुत ही बड़े बड़े लोग को मिला। और या वहाँ पे हसनगरी में बड़े बड़े लोगों को स्वागत किया। और जो भी लोग जैसे कि आर्मी या पुलिस ऐसे जो रिटायर होके अभी घर में है वो लोगों को भी स्वागत किया है। और जैसे कि जो खेत करता है, जो जैसे कि मुर्गी का फार्म, मतलब जो बड़े बड़े फार्म बनाया है सरकार की तरफ से, वो लोगों को भी स्वागत किया गया है। तो बहुत ही अच्छा लगा आज प्रोग्राम देख के। वहाँ पे शॉर्ट स्टोरी का जैसे कि गांव का विलेज का स्टोरी और सरकारी तरफ से जो पानी दिया जाता है उसको भी स्टोरी से एक्टिंग किया है। तो बहुत ही अच्छा एक्टिंग किया था वो लोग। जैसे कि आपका डायरेक्टर था किटेश बड़ो। तो किटेश बड़ो ने बहुत ही अच्छा डायरेक्शन दिया है उसमें और बहुत मज़ा लगा देख के। लास्ट फिनिशिंग टाइम में वो स्टोरी दिखाया तो बहुत अच्छा लगा। तो मेरे वीडियो इतना ही था। तो आज के लिए जय हिंद, जय भारत। फिर मिलता हो नेक्स्ट वीडियो में।